তাত এটা পুলি গজিছিল কৃষ্ণচূড়াৰ। সমান্তৰালকৈ মোৰ হৃদয়টো পোখা মেলিছিল এটি সপোনে। পুলিটো ক্ৰমাৎ বাঢ়ি আহিছিল। সপোনৰ পম খেদি ময়ো এটি নতুন বাটেৰে খোজ লৈছিলোঁ কৃষ্ণচূড়াৰ দেশলৈ। কৃষ্ণচূড়াৰ ৰঙাবোৰ আঁকি এটা পাণ্ডুলিপি লিখিছিলোঁ কৃষ্ণচূড়াৰ দেশৰ। সপোনটো ঠন ধৰি উঠিছিল, আশাবোৰ প্ৰবল হৈছিল। কৃষ্ণচূড়াজোপা ডাঙৰ হৈছিল। তাৰ শীতল ছাদ থিয় হৈ এদিন ভাবিছিলোঁ মোৰ শৈশৱৰ সপোনটোৰ কথা। কৃষ্ণচূড়াৰ দেশত এদিন সাৰে থাকিম উৰে ৰাতি, অকলেই উপভোগ কৰিম উজাগৰি নিশা। ৰঙা কৃষ্ণচূড়াৰ ৰং দেহত সানি লৈ পাহৰি যাম বাস্তৱ পৃথিৱীক। কৃষ্ণচূড়াৰ দেশত এদিন সাৰে থাকিম উৰে ৰাতি।